নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো সিটেটৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সমূহ। এখন 2012 চনৰ পেপাৰখন হয় ইউপি লেভেলৰ পেপাৰ। এইখন ইয়াৰে প্ৰথম লেংগুৱেজ হিচাপে যিখিনি অসমীয়া ভাষাৰ প্ৰশ্ন আছিলে সেইখিনি আমি আলোচনা কৰিছো। বেলেগ এটা ভিডিঅ'ত চাই ল'ব পাৰিব। আজি আলোচনা কৰিম যিখিনি সেকেন্ড লেংগুৱেজ হিচাপে আছিলে প্ৰশ্ন সেইখিনি। 136 নম্বৰ কুৱেশ্যন, ভাষা আহৰণে কি বুজায়? অপশ্যন 1 মুখস্থ কৰা আৰু প্ৰয়োজনীয় শব্দাৱলীৰ ব্যৱহাৰ কৰা। অপশ্যন 2 শব্দাৱলী মুখস্থ কৰা আৰু ব্যাকৰণ বিশ্লেষণ আৰু পূৰ্ণবোধৰ এক প্ৰণালীবদ্ধ দৃষ্টিকোণ গ্ৰহণ কৰা। অপশ্যন 3 মানৱ মগজুৰ সহজাত ক্ষমতাৰে মাতৃভাষা অথবা দ্বিতীয় ভাষা এটা শিক্ষাৰ পদ্ধতিক। আৰু অপশ্যন 4 শিশুসকলে নিজৰ ভাষাটো শিকিব পৰা পৰিৱেশক উৎসাহিত কৰাৰ কৌশলক। যিকোনো ভাষা এটা আমি যেতিয়া বিদ্যালয় বা যিকোনো ব্যক্তিৰ পৰা নীতি নিয়ম আৰু প্ৰণালীসমূহ শিকি ভাষাটো জানো তাক কোৱা হয় ভাষা শিক্ষণ। আৰু যেতিয়া কোনো এটা ভাষাৰ নীতি নিয়ম ব্যাকৰণ এইবোৰত গুৰুত্ব নিদি অনুকৰণ কৰি ভাষাটো স্বাভাৱিক পৰিৱেশত অৰ্জন কৰোঁ তাক কোৱা হয় ভাষা আহৰণ। উদাহৰণস্বৰূপে আমি আমাৰ মাতৃভাষাৰ জ্ঞান আহৰণ কৰোঁ। আমি বহুত সৰুতে মাতৃভাষাটো ক'ব পৰা বা বুজিব পৰা হওঁ যেতিয়া আমি ব্যাকৰণৰ সেই মাতৃভাষাটোৰ ব্যাকৰণৰ জ্ঞান নাজানো, ব্যাকৰণৰ বিষয়ে নাজানো। সেই নীতি নিয়মসমূহ নাজানিলেও ভাষাটো শুদ্ধভাৱে ক'ব পৰা হওঁ। আৰু তেনেদৰে ভাষাটো আহৰণ কৰাৰ ক্ষমতা সকলোৰে ক্ষেত্ৰত জন্মগতভাৱে থাকে। সেই ক্ষমতাক কোৱা হয় সহজাত ক্ষমতা। তেনেদৰে যিকোনো ভাষা মাতৃভাষাই হওক বা দ্বিতীয় ভাষাই হওক কোনো নিশিকোৱাকৈ নিজে নিজে শিকিব পৰাটো বা আহৰণ কৰিব পৰা ক্ষমতাই হ'ল মানুহৰ মগজুত জন্মগতভাৱে থকা ক্ষমতা অৰ্থাৎ সহজাত ক্ষমতা। যদি ভাষা আহৰণ কৰাৰ ক্ষমতা জন্মগতভাৱে নাথাকিল হয় তেন্তে শিশুৱে ইমান কম বয়সতে ব্যাকৰণৰ গঠন থকা যিকোনো ভাষা এটা ব্যাকৰণ নিশিকাকৈ শিকিব আহৰণ কৰিব নোৱাৰিলেহেঁতেন। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 মানৱ মগজুৰ সহজাত ক্ষমতাৰে মাতৃভাষা অথবা দ্বিতীয় ভাষা এটা শিকাৰ পদ্ধতিক কোৱা হয় ভাষা আহৰণ। 137 নম্বৰ কুৱেশ্যন, নোম চমস্কিয়ে উল্লেখ কৰা অন্তৰ্নিল গঠন বা ডিপ ষ্ট্ৰাকচাৰৰ অৰ্থ কি? ইয়াৰে গোটেইকেইটা অপশ্যন পঢ়ি নাথাকি অন্তৰ্নিল গঠন বা ডিপ ষ্ট্ৰাকচাৰ কি হয় তাকে কৈ দিছোঁ। ওপৰৰ প্ৰশ্নটোত ভাষা আহৰণৰ যি জন্মগত ক্ষমতাৰ কথা কৈছিলোঁ সেই বিষয়ে নোম চমস্কিয়ে উল্লেখ কৰিছিল। তেওঁৱে কৈছিল যে মানুহৰ মগজুত ভাষা আহৰণৰ সহজাত ক্ষমতা থাকে আৰু সকলো শিশুৱে ভাষাৰ নীতি গঠন অৰ্থাৎ ৰুল ব্যাকৰণিক নিয়মসমূহ বুজি পোৱাৰ ক্ষমতালৈ জন্মগ্ৰহণ কৰে, যাৰ ফলত জন্মৰ পাছত আমি ভাষাৰ ব্যাকৰণৰ নিয়মসমূহ নজনাকৈ ভাষা এটা ক'ব পৰা হওঁ। ভাষাৰ গঠন বুজি পোৱাৰ সেই জন্মগত ক্ষমতাকেই তেওঁ অন্তৰ্নিল গঠন বা ডিপ ষ্ট্ৰাকচাৰ বুলি উল্লেখ কৰিছে। এতিয়া এই গোটেইখিনি কথা সোমাই আছে অপশ্যন 4ত। সকলো ভাষাৰ বিশেষত্ব সম্বলিত সাৰ্বজনীন ব্যাকৰণ ইংৰাজীত কোৱা হয় ইউনিভাৰ্চেল গ্ৰামাৰ আৰু মানৱ মগজুৰ সহজাত ক্ষমতাৰ প্ৰতিফলন। নেক্সট কুৱেশ্যন, পাঠ্যক্ৰমৰ আমূল পৰিৱৰ্তন সধা নমুনা। পাঠ্যক্ৰমৰ যি বটাম আপ মডেল আছে সেই মডেলে কেনেদৰে আমাক সহায় কৰে তাকে সুধিব বিচাৰিছে। শিক্ষা ব্যৱস্থাত যেতিয়া পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় তাৰ ভিতৰত পাঠসমূহ দুই ধৰণে প্ৰস্তুত কৰা হয়। সেই দুটা প্ৰক্ৰিয়া হ'ল বটাম আপ মডেল বা এপ্ৰ'চ বা ষ্ট্ৰেটেজিছ বুলি কোৱা হয় আৰু টপ ডাউন মডেল। বটাম আপ ইয়াৰ অৰ্থ হ'ল তলৰ পৰা ওপৰলৈ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ কিবা এটা শিকোৱাৰ আৰম্ভণিতে পাঠটোত প্ৰয়োজন হোৱা সৰু সৰু কথা কিছুমান ডিটেইলছ কোৱা হয় আৰু শেষত সকলো ডিটেইলছ জনাৰ পিছত শিকি থোৱা গোটেই কথাখিনিৰ মাজত এটা সম্পৰ্ক স্থাপন কৰি দি শিকিব লগা টপিকটো সম্পূৰ্ণ কৰি দেখুওৱা হয়। আৰু নেক্সট আছে টপ ডাউন মডেল। টপ ডাউন বা ওপৰৰ পৰা তললৈ অৰ্থাৎ প্ৰথমে এটা সম্পূৰ্ণ কনচেপ্টৰ বিষয়ে দিয়াৰ পিছতহে সেই বিষয়টোত অন্তৰ্ভুক্ত হৈ থকা সৰু সৰু কনচেপ্টবিলাকৰ বিষয়ে ডিটেইলছ কোৱা হয়। প্ৰশ্নটোত অলপ বেলেগকৈ সুধিছে, পাঠ্যক্ৰমত এই মডেলটো ব্যৱহাৰ কৰিলে কেনেদৰে সহায় হ'ব সেইটো সুধিছে। এই একেখিনি কথাকে যদি আমি পাঠ্যক্ৰমৰ লগত মিলাই চাওঁ তেতিয়া বুজিম বটাম আপ মডেলৰ পাঠ্যক্ৰম হ'লে এনেকুৱা পাঠ্যক্ৰমক বুজাব য'ত প্ৰথম অৱস্থাত বিদ্যালয়ৰ পাঠ্যপুথিসমূহত বা কোৰ্চসমূহত প্ৰত্যেকটো বিষয় ভাগ ভাগকৈ ডিটেইলছ দিয়া হ'ব আৰু ষ্টেপ বাই ষ্টেপ পৰিসৰ বৃদ্ধি কৰি ইটোৰ লগত সিটো সম্পৰ্কিত কৰি আগবঢ়াই নিয়া হ'ব। উদাহৰণস্বৰূপে বৰ্তমান শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমত পাঠ্যপুথিৰ সংখ্যা সাধাৰণতে বেছি হোৱা দেখা যায় আৰু সহপাঠ্যক্ৰমৰ বিষয়সমূহো দেখা যায়। ইয়াৰ কাৰণ হ'ল একেখন পাঠ্যপুথিতে সকলো অন্তৰ্ভুক্ত নকৰি বেলেগ বেলেগকৈ আৰু ডিটেইলছত প্ৰদান কৰাৰ চেষ্টা কৰা হৈছে।
এনে ব্যৱস্থা কৰাৰ কাৰণ হ'ল যাতে ছাত্ৰ ছাত্ৰীয়ে নিজেই তাৰ পৰা ভাল পোৱা পাঠ্যক্ৰমসমূহ বাছি তাৰ পৰা সহজতে শিকিব পাৰে আৰু স্বতন্ত্ৰভাৱে আগবাঢ়ি যাব পাৰে আৰু শিকিবৰ বাবে উৎসাহ লাভ কৰে। চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন 2-এ সেই কথাখিনিকে ক'ব বিচাৰিছে যে পাঠ্যক্ৰমৰ আমূল পৰিৱৰ্তন সধা নমুনা বা বটম আপ মডেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ গতিশীলতাক স্বতন্ত্ৰতা প্ৰদান কৰা হয় আৰু ছাত্ৰ ছাত্ৰীয়ে নিজে ভাল পোৱা পাঠ্যক্ৰম নিৰ্বাচন কৰি শিকিব পাৰে আৰু ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষণত উৎসাহিত হ'ব পাৰে। কুৱেশ্যন, শিক্ষণত মানৱীয় দৃষ্টিভংগী বা হিউমেনিষ্টিক এপ্ৰ'চ কিহৰ বাবে পৰিশীলন কৰা হয়? শিক্ষণত মানৱীয় দৃষ্টিভংগী বুলিলে শিক্ষণৰ জৰিয়তে মানুহৰ আৱেগিক, সামাজিক, ব্যৱহাৰিক বা বৌদ্ধিক এনেধৰণৰ এই সকলো ধৰণৰ দক্ষতাৰ বিকাশ কৰা বুজায়। প্ৰশ্নটোত সোধা হৈছে শিক্ষণত এই মানৱীয় দৃষ্টিভংগীসমূহ কি কাৰণে পৰিশীলন কৰা হয় বা এই দক্ষতাসমূহ বিকাশত কি কাৰণে গুৰুত্ব দিয়া হয়? অপশ্যন 1 আছে সকলো বৈশিষ্ট্যৰে পৰিপূৰ্ণ শিক্ষাগত বিষয়ৰ ওপৰত দখল সাব্যস্ত কৰাৰ কাৰণে। এই বাক্যটোত দক্ষতাসমূহৰ ওপৰত শিক্ষাগত দখল লাভ কৰাৰ কথাহে কৈছে। কোনো এটা বিষয়ৰ ওপৰত দখল লাভ কৰাৰ উপৰিও প্ৰয়োগ কৰিব পৰাটো গুৰুত্বপূৰ্ণ হয়, যিটো এই অপশ্যনত কোৱা হোৱা নাই, সেয়ে এই অপশ্যনটো শুদ্ধ নহ'ব। অপশ্যন 2 আছে শিক্ষা গঠন, বিষয়সূচী, ধাৰণা আৰু নীতিক নতুন পৰিৱেশত প্ৰয়োগ কৰিবৰ কাৰণে। এই অপশ্যনটোৱে শুদ্ধ হ'ব। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে শিকে সেইবোৰ নিয়ন্ত্ৰিত আৱেগেৰে বা সামাজিক উপযোগিতা, ব্যৱহাৰিক উপযোগিতা এইবোৰ বিচাৰ কৰি নিজৰ দক্ষতাৰে নতুন পৰিৱেশত প্ৰয়োগ কৰিব পাৰিবৰ বাবে শিক্ষাত মানৱীয় দৃষ্টিভংগী পৰিশীলন বা অনুশীলন কৰা হয়। অপশ্যন 3 দিছিলে ছাত্ৰ ছাত্ৰীয়ে নিজে নিজে গঠনৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা পদ্ধতি প্ৰয়োগৰ কাৰণে। অপশ্যন 3টো চালেও শুদ্ধ যেনেই লাগিব পাৰে, কিন্তু শুদ্ধ নহ'ব, কাৰণ এই অপশ্যনটোত কেৱল পদ্ধতি প্ৰয়োগৰ কথাহে কোৱা হৈছে। মানৱীয় দৃষ্টিভংগীয়ে বহুকেইটা দিশ সামৰি লয়, যিটো ইয়াত কোৱা হোৱা নাই, গতিকে অপশ্যন 2 শুদ্ধ উত্তৰ হ'ব ইয়াৰ। 40 নম্বৰ কুৱেশ্যন, বিশেষ প্ৰয়োজনীয়তা পূৰণ কৰা শ্ৰেণীকোঠা স্পেচিয়েল নিডছ ক্লাছৰুমে কেনেকুৱা ধৰণৰ ক্লাছৰুমক বুজায়? স্পেচিয়েল নিডছ ক্লাছৰুম কেনেকুৱা হয় আলোচনা কৰাৰ আগতে স্পেচিয়েল নিডছ চাইল্ডৰ কথা ক'ব লাগিব। বিশেষ প্ৰয়োজন থকা ছাত্ৰ ছাত্ৰী হ'ল সেইসকল যিসকলক সাধাৰণ ছাত্ৰ ছাত্ৰীৰ লগত সমানে আগবঢ়াই নিবলৈ বিশেষ কিছুমান সুবিধা কৰি দিব লগা হয়। যেনে এগৰাকী শিক্ষাৰ্থীয়ে চকুৰে কম দেখে বা কাণেৰে কম শুনে, তেনে শিক্ষাৰ্থীক এটা শ্ৰেণীৰ বেলেগ শিক্ষাৰ্থীৰ তুলনাত বিশেষ সুবিধা কৰি দিয়াৰ প্ৰয়োজন হয়। হয়তো তেওঁক শ্ৰেণীৰ এনেকুৱা স্থানত বহাৰ ব্যৱস্থা কৰিব লাগিব য'ৰ পৰা তেওঁ সহজতে দেখা পায় বা শুনা পায়। অপশ্যন 1 আছে আচবাবেৰে পৰিপূৰ্ণ। শ্ৰেণী এটা আচবাবেৰে পৰিপূৰ্ণ হ'লে স্পেচিয়েল নিড ক্লাছৰুম হ'ব নোৱাৰে যদি সেই আচবাবসমূহ ভালদৰে মেনেজমেণ্ট কৰা নহয়। অপশ্যন 2 আছে পৃথকভাৱে অৱস্থিত। পৃথকভাৱে অৱস্থিত হ'ব নালাগে। স্পেচিয়েল নিড থকা ছাত্ৰ ছাত্ৰীসকলক পৃথকভাৱে অৱস্থিত ক্লাছৰুমলৈ লৈ গ'লে তেওঁলোকৰ মানসিক কষ্ট হয়, গতিকে এইটো অপশ্যন শুদ্ধ নহয়। অপশ্যন 3 আছে সকলো ধৰণৰ শিকাৰুক একগোট কৰিব পৰা বিধৰ। সকলো ধৰণৰ শিকাৰুক নিজ প্ৰয়োজন অনুসৰি সুবিধা দি একগোট কৰিব পৰা বিধৰ ক্লাছৰুমকে স্পেচিয়েল নিডছ ক্লাছৰুম বুলি কোৱা হয়, যিটো ইণ্টিগ্ৰেটেড বা সংহত শিক্ষাৰ লগতো ৰিলেট কৰা হয়। কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3। অৱশ্যে স্পেচিয়েল স্কুল বুলি ক'লেও কথাটো অলপ বেলেগ হয়, য'ত স্পেচিয়েলি এবুল ছাত্ৰ ছাত্ৰীসকলক একেলগে সাধাৰণ ছাত্ৰ ছাত্ৰীৰ পৰা পৃথককৈ ৰখা হয়। বৰ্তমান এই ব্যৱস্থাটো কমকৈ সমৰ্থন কৰা হয়, কাৰণ তেনে কৰিলে ছাত্ৰ ছাত্ৰীৰ বিকাশত বাধা আহি পৰে। 141 নম্বৰ কুৱেশ্যন, পাঠ পঠন কাৰ্যক্ৰম বা প্ৰি ৰিডিং এক্টিভিটিৰ উদ্দেশ্য কি? পাঠ এটা পঢ়া আৰম্ভ কৰাৰ আগতে শিক্ষকৰ কৰণীয় কিছুমান কাম থাকে, যাক পাঠ পঠন কাৰ্যক্ৰম বুলি কোৱা হয়। এতিয়া ইয়াত সুধিছে পঢ়াৰ আগতে শিক্ষকে যিবোৰ কাৰ্যক্ৰম কৰে তাৰ উদ্দেশ্য কি হ'ব লাগে? অপশ্যন 1 নতুন শব্দ শিকোৱা। অপশ্যন 2 ছাত্ৰ ছাত্ৰীৰ জ্ঞান বৃদ্ধি কৰা। সাধাৰণতে যেতিয়া পঢ়া কাৰ্য কৰা হয় প্ৰসংগ অনুসৰি নতুন শব্দ শিকাব লাগে। জ্ঞান বৃদ্ধিও পঢ়াৰ পাছত জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগে, আগতীয়াকৈ সকলো কৈ দিব নালাগে। অপশ্যন 3 আছে পাঠৰ প্ৰতি ধাউতি বৃদ্ধি কৰা আৰু অপশ্যন 4 উপভোগ্য শিক্ষণ অভিজ্ঞতাৰ যোগান ধৰা। 3 আৰু 4ৰ মাজত দুয়োটা হয় যেন লাগে, কিন্তু শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 উপভোগ্য শিক্ষণ অভিজ্ঞতাৰ যোগান ধৰা। অৰ্থাৎ ধৰা হ'ল এটা পাঠত লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয় আছে। সেই পাঠটো পঢ়াৰ আগতে যেতিয়া আপুনি তেওঁৰ লগত জড়িত কথা কিছুমান আলোচনা কৰিব ছাত্ৰ ছাত্ৰীৰ লগত, তেওঁ লিখা কবিতা সাধু কিছুমান উল্লেখ কৰি
যিবোৰ ছাত্ৰ ছাত্ৰীয়ে আগতে ক'ৰবাত শুনিছে বা দেখিছে বা জানিছে তেনেধৰণৰ যিকোনো ধৰণৰ কথা কিছুমান বা কাৰ্যক্ৰম কিছুমান কৰি মূল পাঠটোক অধিক ফলপ্ৰসূ কৰি তোলাটোৱেই হ'ল পাক পঠন কাৰ্যক্ৰমৰ উদ্দেশ্য। আৰু যেতিয়া ছাত্ৰ ছাত্ৰীৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰিবলৈ উৎসাহ দিব তেতিয়া অট'মেটিকেলি তেওঁলোকৰ মনত পাঠটোৰ প্ৰতি ধাউতি বৃদ্ধি হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন 4। আজিলৈ ইমানেই, বাকী থকা প্ৰশ্নকেইটা নেক্সট ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো চাই যাব। ধন্যবাদ।